নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান জেনেৰেল নলেজৰ প্ৰশ্ন উত্তৰ। আশা কৰোঁ আজি ভিডিঅ'টো ভাল পাব আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। বলক তেন্তে দেৰি নকৰি আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। নম্বৰ প্ৰশ্নটো হ'ল, ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। 2 নম্বৰ প্ৰশ্নটো হ'ল, পৃথিৱীৰ কোনখন দেশে প্ৰথমবাৰৰ লকডাউন লগাইছিল? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল আমেৰিকা দেশে প্ৰথমবাৰৰ লকডাউন লগাইছিল। নম্বৰ প্ৰশ্নটো হ'ল, ঝান্সী ৰাণী লক্ষ্মীবাই কোন ঠাইত জন্ম হৈছিল? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল বাৰাণসীত ঝান্সী ৰাণী লক্ষ্মীবাইৰ জন্ম হৈছিল। 4 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া প্ৰতিষ্ঠা হৈছিল? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল 1600 খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিষ্ঠা হৈছিল। 5 নম্বৰ প্ৰশ্নটো হ'ল, বিজুলী তাঁৰত বিজুলীৰ গতিবেগ কিমান? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল প্ৰতি ছেকেণ্ডত 30 লাখ কিলোমিটাৰ বিজুলী তাঁৰত বিজুলীৰ গতিবেগ। 6 নম্বৰ প্ৰশ্নটো হ'ল, কোনটো ইউৰোপীয় জাতিয়ে প্ৰথমে ভাৰতত ভৰি দিছিল? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল তুৰ্গীসকলে প্ৰথমে ভাৰতত ভৰি দিছিল। 7 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ শেষজন মোগল সম্ৰাট কোন আছিল? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল বাহাদুৰ শ্বাহ জাফৰ ভাৰতৰ শেষজন মোগল সম্ৰাট আছিল। 8 নম্বৰ প্ৰশ্নটো হ'ল, চন্দ্ৰলৈ প্ৰথমবাৰৰ বাবে মানুহ কিমান চনত গৈছিল? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল 1969 চনত প্ৰথমবাৰৰ বাবে মানুহ চন্দ্ৰলৈ গৈছিল। 9 নম্বৰ প্ৰশ্নটো হ'ল, কোনজোপা গছৰ তলত বহি গৌতম বুদ্ধই জ্ঞান লাভ কৰিছিল? 5, 4, 3, 2, 1. ইয়াৰ উত্তৰটো হ'ল আহঁত গছৰ তলত বহি গৌতম বুদ্ধই জ্ঞান লাভ কৰিছিল। 10 নম্বৰ প্ৰশ্নটো হ'ল, নীল নদীৰ দান বুলি কোনখন দেশক জনা যায়? বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটোনো কি হ'ব আপোনালোকে কমেণ্ট কৰি জনাই দিবচোন। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ ধন্যবাদ।